যাক আপুনি বহুত বেছি ভাল পায় তেওঁ আপোনাক নোকোৱাকৈ আপোনাৰ জীৱনৰ পৰা গুচি যায় আৰু আপুনিও মানিবলৈ বাধ্য হয় যে তেওঁ মোৰ নাছিলেই। কিন্তু যেতিয়া আপুনি তাইক মিছ কৰে, আপুনি তাইক মনত পেলায় আৰু বুকুৰ ভিতৰত যেতিয়া আপোনাৰ তাইক লৈ থকা স্মৃতিখিনিয়ে বাৰে বাৰে খুন্দিয়াই আপোনাৰ দুখ লাগে আৰু সেইখিনি কিন্তু চকু পানী আপুনি গাৰুটোক সাৱটি ধৰি উচপি থাকিবলগীয়া হয়। আপুনি না ডাঙৰকৈ চিঞৰি কান্দিব পাৰে, না আপুনি কাৰোবাক ক'ব পাৰে। হয়, এয়াই চাগে সঁচা ভাল পোৱা। আৰু তাৰ পিছতো তাইলৈ মনত পেলাই পেলাই নিজকে অকলশৰীয়া কৰি দিয়া আৰু নিজকে ধ্বংস কৰি দিয়াৰ পিছত যেতিয়া আপুনি তাইক বেলেগ কাৰোবাৰ লগত দেখে আৰু তাৰ পিছত আপোনাৰ হৈ যিখিনি দুখ আপোনাৰ মাজত আছিলে, স্মৃতিখিনি আছিলে, সেই স্মৃতিখিনিয়ে আকৌ পুনৰ আহি বুকুত এটা পচন্দ খুন্দা মাৰে আৰু সেই খুন্দাত আপোনাৰ বুকুখন যেন চূৰ্ণ বিচূৰ্ণ হৈ যায়। কিন্তু তাৰ পিছতো আপোনাৰ ফালে তাই এটা বেছিকৈ হাঁহি মাৰি বাইকত উঠাজনৰ গাত বুকুখন লগাই আপোনাৰ সন্মুখেদি কিন্তু পাৰ হৈ যায়। অথচ আপুনি তাইক একো ক'ব নোৱাৰে, কাৰণ তাই এতিয়া আপোনাক আৰু ভাল নাপায়। কিন্তু তাৰ পিছতো আপুনি তাইৰ বাবে ৰৈ থাকে। কিয় জানেনে? কাৰণ তাইক আপুনি বহুত ভাল পাইছিলে, তাইক আপুনি সঁচাকৈ ভাল পাইছিলে, কিন্তু তাই মূল্যটো আপোনাক দিব নোৱাৰিলে। কিন্তু ইমানখিনি অপমান কৰাৰ পিছতো আপুনি কিন্তু তাইক ভাল পাই থাকে, কাৰণ তাইৰ বাবে থকা ভাল পোৱাখিনি, আপোনাৰ যিখিনি সঁচা মৰম, সেইখিনি তাইৰ বাবে আপুনি সদায় হৃদয়ত ৰাখে, কাৰণ তাইক আপুনি সঁচাকৈ ভাল পাইছিলে। কিন্তু এনেকৈ হয়তো বহুতৰ জীৱন শেষ হৈ যায়, বহুত মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু বহুতে হয়তো আত্মহত্যাৰ দৰে পথ বাছি লয় আৰু বহুতেই নিজক সলনি কৰিব নোৱাৰে, অকল তাইৰ বাবে অপেক্ষা কৰি থাকে, যিয়ে নেকি আপোনাক ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে মৰম কৰিছিল, যত্ন কৰিছিল, আপোনাক মিছ কৰিছিল আৰু আপোনাক হাঁহিবলৈ শিকাইছিল, আপোনাৰ দুখত আপোনাৰ একে লগত আছিল। আৰু সেইজনী ছোৱালী আজি বেলেগৰ বুকুৰ গৰম উমলৈ শুই আছে আৰু আপুনি ঘৰত অকলে। বহুত বেয়া লাগে, কিন্তু কি ক'ব, জীৱনটো এনেকুৱা, যাক জোৰকে সাৱটি আপুনি ধৰি ৰাখিব বিচাৰে, তেওঁক কিন্তু আনে আপোনাৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যায়, কাৰণ আপুনি কাৰোবাক বহুত সঁচা ভাল পাইছিলে।